If you enjoy my videos, be sure to hit the subscribe button and hit the bell icon to make sure that you get notified when I upload new videos. মুখ ধৰ্ষণ কৰিছে চাৰিজন যুৱকে মিলি মোক ধৰ্ষণ কৰিছিল মোৰ চকুত কাপোৰ বন্ধা হৈছিল মোক মথাউৰিৰ কাষত পেলাই থৈছিল লখিমপুৰৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ চাঞ্চল্যকৰ ঘোষণা আমাৰ ঘৰৰ আগত কথা পাতিবলৈ আগত ওলাই আহিলোঁ বিহু প্ৰেক্টিছ নকৰি তাৰপৰা তাক আমাৰ ঘৰৰ মানুহে গম পাব বুলি তাক আগত পঠিয়াই দিলোঁ আগত পঠিয়াই দিওঁতে তাৰপৰা 3টা ল'ৰা আহিছে এটা ল'ৰাই মোক ৰুমালত ধৰি মানে বগৰাই দিছে তাৰপৰা 2টা ল'ৰাই বাইকত মাজত ভৰাই 2টা লৈ গৈছে তাৰপৰা সিটো পাছত গৈ আছে তাৰপৰা মোক এখন কোলা কাপোৰে বান্ধি দিছে তাৰপৰা ৰুমালত কিবা মই একো বেহুচ হৈ গ'লোঁ তাৰপৰা সিহঁতে মোক ধৰি লৈ গৈছে তাৰপৰা কোনোবা এজেগা জেগা ৰখাই দিছে তাৰপৰা আকৌ মই যেতিয়া হুচ পাইছোঁ তেতিয়া মোক এবাৰ মাথাত মাৰি দিছে তাৰপৰা মুখত এবাৰ জোৰকৈ ধৰি দিছে আপুনি কল্পনা কৰিব পাৰিবনে এই ছাত্ৰীগৰাকী সম্পূৰ্ণ মিছা কথা কৈছে আপুনি বিশ্বাস কৰিব পাৰিবনে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে মিছাকৈ কৈছে মোক ধৰ্ষণ কৰা হৈছে বুলি আপুনি কল্পনা কৰিব পাৰিবনে কোনো নাৰীয়ে মিছাকৈ স্বীকাৰোক্তি দিব মই ধৰ্ষিতা বুলি কিন্তু এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ লালুকত এই যুৱতীগৰাকীৰ ক্ষেত্ৰত ছাত্ৰীৰ কাপোৰ ফলা নাছিল ধৰ্ষণৰ কোনো প্ৰমাণ চিকিৎসকো পোৱা নাছিল মই পিন্ধাই মেলি দিছোঁ তাৰপৰা ভিনীয়াকে কোচত দাঙি লৈ গৈছে গাড়ীত উঠাবলৈ কাপোৰ কানি অবিনষ্টভাৱে আছিলে নেকি নাই সেনেকৈ নাই অকল তিতি আছে বোকা চোকা লাগি আছে পৰিয়ালৰ লোকে এটা অভিযোগ তুলিছে মানে ধৰ্ষণ ধৰক মই ডাইৰেক্টলি হৈছে বা নহৈছে বুলি মই ক'ব নোৱাৰোঁ বস্তুটো কাৰণ বহুত সময়ত কিবা হ'লেও নহ'লে চবটো একদম ইমান হেৰিকৈ পোৱা নাযায় যিখিনি লক্ষণ গোটেইখিনি সদায় যে পায় এনেকুৱা নহয় কিন্তু এনেই মোটামুটি এইটো ধৰক তাৰপিছত এইটো ফাৰ্ডাৰ হায়াৰ এক্সামিনেশ্যনৰ হেৰি কৰিলেহে এইটো কনফাৰ্ম কৰিব পৰা যাব নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক লালুকত ধৰ্ষণ কৰা ঘটনা বিয়পি পৰাৰ লগে লগে সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছিল ধৰ্ষণকাৰী শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন হৈছিল সমগ্ৰ অঞ্চলটো নৱম শ্ৰেণীৰ ছাত্ৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত 4 নিৰ্দোষী যুৱকক গ্ৰেপ্তাৰ আৰক্ষীয়ে দাবী কৰিছে এই 4জন ধৰ্ষণকাৰী লালুক আৰক্ষী থানাত ভৰাই থোৱা হ'ল 4 যুৱক কিন্তু প্ৰকৃততে এই 4 যুৱক ধৰ্ষণকাৰী হয়নে প্ৰকৃততে নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ধৰ্ষণ কৰা হৈছিল নে যদি ধৰ্ষণ কৰা হোৱা নাছিল নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে মোক ধৰ্ষণ কৰা হৈছে বুলি মিছা অভিযোগ উত্থাপন কৰিছিল কিয় আৰক্ষীৰ মাৰথান জেৰাত প্ৰকৃত ৰহস্য ফাদিল প্ৰকৃততে ধৰ্ষণৰ অভিযোগ মিছা নিশা প্ৰেমিকৰ সৈতে কটাইছিল নৱম শ্ৰেণীৰ ছাত্ৰীয়ে ঘৰলৈ যাব নোৱাৰি ৰচনা কৰিছিল নতুন পৰিকল্পনা পৰি আছিল নলা এটা দাবী কৰিছিল তাইক ধৰ্ষণ কৰা হৈছে সকলোকে ইণ্ট্ৰগেশ্যন কৰি আৰু ভিক্টিমকো হস্পিটেলৰ পৰা যেতিয়া ৰিলিজ কৰিলে তেতিয়া তেওঁকো আমাৰ লেডি অফিচাৰ DSP হেডকোৱাৰ্টাৰ তেওঁক মানে সোধপোছ কৰিলে কথা পাতিলে বহুত দেৰি তো লাষ্টত সঁচা কথাটো ওলাল ছোৱালীজনী আচলতে ল'ৰা এজন ভাল পাইছিলে গতিকে সেই ভাল পোৱা ল'ৰাজনৰ লগত তেওঁ মানে কনচেণ্টত তেওঁ শাৰীৰিক সম্পৰ্ক হৈছে আৰু সেইটো যেতিয়া কালি আন্ধাৰ হৈ গ'ল গধূলি হৈ গ'ল তেওঁ ঘৰৰ মানুহে তেওঁক বিচাৰি আছিলে তেতিয়া ভয় খাই পেলাই ছোৱালীজনী ঘৰত আহি পৰি গ'ল আৰু তেওঁ নতুনকৈ এটা কাহিনী ৰচিলে যে মোক মানে এনেকৈ মানুহে দাঙি লৈ গ'ল আৰু মোক মানে এনেকৈ ৰেপ কৰিলে গেং ৰেপ কৰা বুলি ক'লে কিন্তু তেওঁ আৰম্ভণিৰ পৰাই নিজৰ বয়ফ্ৰেণ্ডটোক বচাই আছিলে সেইটো কৈ আছিলে যে বয়ফ্ৰেণ্ডটোক গুচি যোৱাৰ পিছতহে তেওঁক কোনোবাই দাঙি লৈ গৈছে এই কথাটোতে আমাৰ ডাউট হৈছিল সেইকাৰণে আমি বস্তুটো চালি জাৰি ভালকৈ সোধপোছ কৰিলোঁ আৰু সোধপোছ কৰাত এতিয়া সঁচা কথাটো ওলাইছে যে এইটো তেওঁলোকৰ অন কনচেণ্টহে শাৰীৰিক সম্পৰ্ক হৈছে আজব কাহিনী নৱম শ্ৰেণী ছাত্ৰী এগৰাকীৰ মানসিকতা ভাবি চাওঁ কি চলিছে এইখন যুগত নাৰী আজি এনে পৰ্যায় পাইছে
ইয়াতকৈ ভয়ানক ঘটনা কি হ'ব পাৰে উত্তৰ লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ DY365